হাই ফ্ৰেণ্ডছ, আমাৰ এই চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই কেনে পালে কমেণ্ট বক্সত জনাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মইনাখন বাখৰৈ টিকটকটো ডিলিট হৈ গ'ল নহয়। এতিয়া যে ভিডিঅ' বনাব নোৱাৰিম মানে ভালেই নালাগে। কালি ফটো এখন আপলোড দিছিলোঁ নহয় মই ফেচবুকত। চাওঁ ৰ কিমান কেতিয়াবা লাইক কমেণ্ট আহিলে। বা 170টা লাইক আহিলে। কোনে কোনে লাইক কৰিছে ৰ মানুহকেইটাকো চাওঁ। ঐ কবিতা, অলপ আছো নিপিনে। হৈ গ'ল, জানিছিলোঁৱে মই মোবাইলটো লৰাৰ লগে লগে যে মাতা আৰম্ভ কৰিব। শান্তি লাগে মানে এনেকুৱা। চাবি এতিয়া কামে কৰিব দিব, মই জানোতো। কি হ'ল, ইমান দেৰি লাগে নেকি আহোঁতে? জলদি গৈছোঁ ৰখা অলপমান। কি হ'ল, মাতি থাকিলে তাৰমানে নুশুনা নহয়? মই আহিব লগা হ'লেই মানে। মই যাব ওলাইছিলোঁৱে, তুমি আহিলে দেখোন। কোৱা কিয় মাতি আছিলা? শুনচোন, বাচন কেইটামান আছে, ধুই থৈ দিচোন যা। মই কাপোৰ কেইটামান আছে ধুই লওঁ, নহ'লে দেৰি হৈ যাব। জানিছিলোঁৱে মই মানে কিবা যে কাম কৰিব দিব। কি কৰিম আৰু, কৰি দিওঁ দে। কৰি মেলি মোবাইলটো চাম আৰু ভালকৈ শান্তি দি। হ'ল দে, কামখিনি কৰিলোঁ। এতিয়া চাগে আৰু একো কামেই নাই। এতিয়া ভালকৈ অলপমান ফেচবুকটো খুচৰি লওঁ ৰ। কোনোবা মোৰ ফটোত কিমানকেইটা লাইক দিলে চাওঁ ৰ। এইটো দেখোন শেৱালীৰ বয়ফ্ৰেণ্ড। মোৰ ফটো লাভ ৰেট দিছে। মোক ক'ব লাগিব ৰ, ৰূপালীক কথাটো কৈ দিব লাগিব। বাচনকেইটা ধুয়ে পলালি নহয়, মই মাতিম বুলি পেলাই। অলপ আছোন, বতৰটো বহুত বেয়া হৈ আহি আছে। কাপোৰকেইটা মই ধুই দিওঁ, তই অলপ মেলি দিবি, জলদি লিয়া। তুমিও মানে মা একেবাৰে কথাটো কৈ দিব নোৱাৰে নেকি? মই মোবাইলটো লাৰিলে তোমাৰ মানে নাজানো কি যে হয়, খালি কাম ওলাই দি থাকিব মানে। ভাল নালাগা হৈছে আৰু মোৰ ঘৰখনত। তোক কিবা এটা কাম কৰিব দিলে তোৰ কথা চাবি না, মুখে বহুত তৰ্কটো কৰ তই। মোবাইলটো আগফালে ভাঙি থৈ দিম কোনোবা, গম পাবি। হ'ব দিয়া, যোৱা, গৈ আছোঁ। মানে খং কৰিব নালাগে। কাপোৰকেইটা ধোৱা, মই মেলিব গৈ আছোঁ। ভাগৰ লাগি গ'ল পাই কাপোৰকেইটা মেলি। মোৰ ৰূপালীক কল কৰা কথা আছিলে নহয়। কৰিম ৰ অলপ পিছত। অলপ ইনষ্টাগ্ৰামটো চাই লওঁ ৰ, তাতে বা কোনে মেছেজ কৰিছে মোক। এইটোনো কোন আকৌ? দেৱাশিষ ঠাকুৰ মোক ফ'ল' কৰিছে। বাদ দে, কোন হয় হৈ থাকক, ফ'ল' বেক কৰি দিওঁ আৰু। বা কিন্তু ইমান ডাঙৰ কাম কৰিলি তই। কাপোৰকেইটা মেলি আহিয়ে যে বিচনাত বাগৰি গ'লি। মা, তোমাৰ মানে আকৌ হৈ গ'ল ন ষ্টাৰ্ট? কোৱাচোন কি হ'ল, আকৌ আহিলা যে তুমি? মই ঘৰটো অকণমান চাফা কৰোঁ। তই পাচলি কেইটামান আছে অলপ কুটি থৈ দিচোন, মই বনাম সেইকেইটা। সোনকালে ইয়াতে বহি মোবাইল পিটিকি থাকিব নালাগে। পাচলিখিনি ফটাফট কাটি থৈ দে মোৰ। যেতিয়াই মোবাইলটো চাওঁ তেতিয়াই মানে কাম এটা ওলাই দিব। দিনৰ দিনটো কাম কৰিয়ে থাকোঁ, তথাপিও ইমান কথা ভালেই নলগা হৈছে। এই লকডাউনটো যে কেতিয়া খুলিব, হোষ্টেলত গৈয়ে শান্তি পাম মানে। তাতে কোনো কৌতা নাই, ৰৌতাও নাই। তাতে বহুত অশান্তি পাইছোঁ মই মানে, ভাল নলগা হৈছে আৰু। আজি দিনটো বহুত কাম কৰিলোঁ দেই। এতিয়া চাগে মায়ে নামাতে আৰু। এইটো হোৱাটছএপতনো কোনে মেছেজ কৰিছে মোক হাই বুলি, আননোন নাম্বাৰত? কি যে মানে ক'ৰ যে কি নম্বৰবিলাক নহয়, ভালেই নালাগে। চাওঁ আৰু ৰিপ্লাই দি পেলাই। অলপ মোবাইলটো দিয়া না, মই অলপ গেম খেলিম। মায়ে মোৰ দিনটো মাথাটো খালে। এবাৰতো আহিছে মোৰ মূৰটো খাবৰ কাৰণে। শান্তি নাই মানে। ইয়াৰ পৰা যা কৈছোঁ নহয়, যা। মই মোবাইলটো দিনটো চাবই পৰা নাই। এতিয়া অলপ লৈছোঁহে, আহিলেই মানে গেম খেলিব। পিছত দিম, যা ইয়াৰ পৰা যা। মা, মোক মোবাইলটো নিদিয়ে, চোৱা বায়ে মোক মোবাইল নিদিয়ে। মোবাইলটো সুধিছে দিব নোৱাৰো নেকি তই? দিনৰ দিনটো মোবাইলটো চাই থাক, তথাপি তোৰ হেঁপাই নপলাই। দে অলপ, মই চিঞৰ বাখৰ ভাল নাপাওঁ দে। মোবাইলটো দে, সুধিছে দি দে, খেলিব দে তাক। দিনৰ দিনটো খুচৰি থাকিবি, কাম এটা দিলেও কৰিব নোৱাৰ। ইমান মোবাইলটো তোৰ কি আছে? খুচৰি থাক। আকৌ এতিয়া ভাইকটো সুধিছে, অলপ দিব নোৱাৰে। ইমান টান পাইছোঁ তই মোবাইলটো দিবৰ কাৰণে, দি দে। জীৱনটোত সুখ নায়েই কিজানি। যেতিয়াই মোবাইলটো লওঁ তেতিয়াই কিবা কিবি ওলায়ে থাকে। দিনৰ দিনটো কাম কৰিলোঁৱে, মোবাইলটো এবাৰো চাব নোৱাৰিলোঁ। এতিয়া আকৌ আহিছে ই জ্বলাব। ভালেই নালাগে। ঘৰৰ পৰা ওলাই গুচি যাম নেকি? মোবাইলটো কোনোবা দিনাই দুটুকুৰা কৰি থৈ দিম ৰাফলিয়াই ভাঙি। মোৰে মোবাইল ময়ে চাব নোৱাৰোঁ মানে। তই কান্দি আছে, মোক ভাল লাগি আছে। কেনে মজা কেনেকৈ পালি? মাৰ পৰা গালি খাই দে, মোবাইলটো দে। বাপৰে বাপ, দিনৰ দিনটো মোবাইলটো লাৰিবই পৰা নাই। এতিয়া কিবাকে পালোঁ দে, ভাইটিৰ পৰা ল'লোঁ মোবাইলটো, তাত গেম খেলা হ'ল। এতিয়া যাতে আৰু কোনো নাহে আৰু ভাই মোক মাতিব, আৰামছে মোবাইলটো লাৰিম আৰু এতিয়া। মোবাইলটো দিয়াচোন। এই টিভি চাই থাকোঁতে লাইনটো যাব লাগিল নে আৰু? দিয়া তোমাৰ মোবাইলটোৱে দিয়া, তোমাৰ মোবাইলত নিউজ আছে ন, নিউজটো লগাই কিনে দিয়া মোক।